কৈ দিয়ক লাইক কৰক সাবস্ক্ৰাইব কৰক আৰু কমেণ্ট কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰি দিব শেয়ার কৰি দিব ঠিক আছে ধন্যবাদ কিবা ব্লগটো আজি আৰু সবজি কিনিব আহিছে মোৰ দোকানত ঠিক আছে ধন্যবাদ Hey guys, welcome to my channel Hirokjyoti Vlogsলৈ স্বাগতম জনাইছো। আজি আমি ডিমাকুছি বজাৰ অলপ বজাৰ কৰিব আহিছো। আপোনালোকক দেখাব চেষ্টা কৰিম যে আমি ডিমাকুছি বজাৰত কি আজি তৰকাৰী ল'ম। আপোনালোকক চাওক শেষলৈ ভিডিঅ'টো। গাজৰ কেই টকা 20 টকা পোৱা বিলাহী বিলাহী কেজি ল'ব কিমান দাম 50 বাকি হেৰি ফুলকবি কিমান কে দি আছে ফুলকবি 80 টকা 90 টকা ওই কি ভিডিও কৰি থাকা হেৰি আপোনাৰ কি বুলি কয় এটো কি কচু কচুটো কিমান হয় কি ভিডিও কৰি আছা হা আমাৰ হেৰি হিৰকজ্যোতি ব্লগ হা ডিমাকুছি বজাৰত আহিলে বাইদেউৰ বাবে তৰকাৰীবোৰ ল'ব কাৰণ বাইদেৱে বহুত কমত দিছে তৰকাৰীবোৰ। জলকীয়া দি দিয়ক কেনেকৈ দিছে 20 টকা এফালে 15 এফালে কিমান লৈছে 20 টকা 15 কিবা 15 টকা বেটা আপোনাৰ ঘৰ মোৰ ঘৰ ডিমাকুছি ইয়াতে না হয় 5 টকা হ'ব আর কি লবা বিলাহী লে বিলাহী নালাগে পটল 10 টাকা পোৱা কৈ দিয়ক লাইক কৰক সাবস্ক্ৰাইব কৰক আৰু কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰি দিব শেয়ার কৰি দিব ঠিক আছে ধন্যবাদ কিবা ব্লগটো আজি আৰু সবজি কিনিব আহিছে মোৰ দোকানত ঠিক আছে ধন্যবাদ।